फरायसालि नायगिदिंग्रा फैबाय थायो नुबाय थायो दा नुखाबाय थायोना लोगोसे आरो আমাৰ স্কুলত উপস্থিত হ'ব পৰা আমাৰ ইনভিজিলেটৰ ছাৰ মনোজ চৌধুৰী তেখেতক চিনাকি লগত আমাৰ স্কুলখনৰ পৰা এখন আৰণাইৰে সম্বোধনা জনোৱা হ'ল লগতে আমাৰ এই এনকে দাৰাঙ্গা বড এম ই স্কুলত এছিষ্টেণ্ট টিচাৰ নডেল টিচাৰ আমাৰ টমাছ চন্দ্ৰ ব্ৰহ্ম তেখেতকো এটা আৰণাইৰে সম্বোধনা জনোৱা হ'ল শুনাচোন আমাৰ মাজত এক্সটাৰ্নেল ছাৰ আছে তেখেতে দুই আষাৰমান বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনালোঁ এনকে দৰংগা বৰুৱা এম ই স্কুলৰ সন্মানীয় প্ৰধান শিক্ষক মহোদয় স্কুলৰ বাকী শিক্ষক শিক্ষকসকল মাননীয় CRC ছাৰ আৰু ইনভিজিলেটৰ ছাৰসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মাজত আজি মই উপস্থিত হৈ খুবেই ভাল লাগিল ৰাতিপুৱাৰ পৰা এতিয়ালৈকে ইয়াতে থাকিলোঁ তোমালোকৰ নৃত্য গীত চালোঁ পৰীক্ষা দিলা গোটেইখিনি কামেই ভাল লাগিল আৰু মোৰ এটাই আশা তোমালোক সদায় স্কুললৈ আহিবা চাফ চিকুণ হৈ আহিবা অনাগত দিনবোৰ ভালদৰে পঢ়িবা মইতো সেইটোৱে আশা কৰিম হয়নে নহয় হয়নে তোমালোকৰ বাকী কামবিলাকো যেনেকৈ কৰি যাবা পঢ়া শুনাটো ভালদৰে ৰাখিবা গুণোৎসৱ কিয় পতা হয় তোমালোকেতো জানাই গুণোৎসৱ এইকাৰণে পতা হয় যাতে তোমালোকৰ এই বছৰটো কি শিকিলা কি নিশিকিলা গোটেইখিনি তাৰমানে পৰীক্ষা কৰি চোৱা হয় চৰকাৰে চাব খোজে যে তোমালোকে কিবা শিকিলা নে নাই স্কুলখন আগৰ যোৱা বছৰ যে গুণোৎসৱ হৈছিলে যোৱা বছৰ পাইছিলা গুণোৎসৱ এতিয়া যোৱা বছৰ গুণোৎসৱৰ পৰা এই বছৰ গুণোৎসৱলৈ কি কি পৰিৱৰ্তন হ'ল স্কুলখনত কিবা ভাল হ'ল নে নাই সেইখিনি জোখা হয় গতিকে তোমালোকে নিজে নিজে ভাবি চাবা একবাৰ হা তোমালোকে ঘৰত বেছিকৈ পঢ়িবা স্কুলতো কিবা নোৱাৰিলে ছাৰহঁতক সুধিবা সেইখিনিয়েই বুজিছা নহ'লে তোমালোকে যদি নপঢ়া গুণোৎসৱৰ একো কাম নাই বুজি পাইছা ঘৰত ভালদৰে পঢ়িবা মা দেউতাৰ কথা শুনিবা আৰু মা দেউতাহঁতক স্কুললৈ